হেল্ল' ছাৰ নমস্কাৰ, ভালনে? মই আজি এখন বজাৰত আছোঁ, গধূলি বজাৰ। সচৰাচৰ বজাৰখন ইমান ডাঙৰ নহয় আৰু এনে ডাঙৰ বজাৰ, কিন্তু এনেকুৱা ইমান ভিৰ নাথাকে। আজি বিশেষ ভিৰ এটা আছে বজাৰখনত, আৰু বস্তুবিলাক বাহিৰত ওলাই দিছে একদম মেইন ৰোডত। চাওক, এয়া জাৰখন ৰাঞ্চীৰ পৰা অলপ দূৰত, কিন্তু ইয়াতে ঝাৰখণ্ডীৰ ভিৰ বেছি নহয়, ইয়াতে বিহাৰীৰ ভিৰ বেছি। ইয়াৰ দোকানীবোৰ 80% বিহাৰী। আৰু এয়াই প্ৰব্ৰজন, বিদেশী প্ৰব্ৰজন নহয় এইটো আমাৰ ভাৰতবৰ্ষৰে, কি বুলি কয় এইটোক, প্ৰৱাসী ভাৰতীয়। তো এনেদৰে আজি তাৰমানে মোৰ ভিডিঅ'টো দিয়াত দেৰি হৈ গ'ল বাৰু। এইটো ধনতেৰাছৰ দিনাৰ ভিডিঅ' আছিলে, দীপাৱলীৰ আগৰ ভিডিঅ'। তো এনেদৰে পূৰা দোকানবিলাক বাহিৰত ওলাই দিছে ভিতৰৰ পৰা। আৰু এই যিটো মাৰ্কেট দেখিছে, এইখন সম্পূৰ্ণ গাঁও, তাৰমানে গাঁওখনৰ ভিতৰে গলিবিলাকত এনেদৰে দোকান। ইয়াত ধনতেৰাছৰ দিনাখন এইখন মাৰ্কেট। আজি খুব এই বজাৰখনত দেখিলোঁ ঝাৰু বিক্ৰী হৈছে, কিন্তু ধনতেৰাছৰ দিনা তাৰমানে ঝাৰু বহুত বিক্ৰী হয়। আৰু এই ষ্টীলৰ বৰ্তনৰ দোকানত বহুত ভিৰ। সোণা বা ৰূপা যিয়ে কিনিব নোৱাৰে বা কিনিব পাৰে, যোনে নোৱাৰে সিও তাৰমানে কমচে কম ঝাৰু এপাত বা এই ছাইড ষ্টীলৰ এই বাচন বৰ্তন লৈ যায়। আৰু মোৰ ইমান বিশেষ জ্ঞান নাই এই বিষয়ত, তথাপিও যিটো দেখিলোঁ বাৰু সেইটোৱে ক'লোঁ। আৰু এয়া লক্ষ্মীৰ মূৰ্তি, লক্ষ্মী পূজাও হয়। ঝাৰুৰ দোকানত ভিৰ চাওক। আৰু এনেদৰে ঘূৰি ঘূৰি লাষ্টত অলপ চাওমিন খায়, ছোৱালীটোৱে বোলে চাওমিন খায়। মোৰ বাৰু ইচ্ছা নাছিলে, এনেদৰে চাওমিন খাই ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।